এবাৰ আমি ফুলৰ ফটোটো চাম এই গৈ ঢুকি আছে এইটো এইফালে চাওঁ ট্ৰাই কৰি আছো ইমান আমি মানে প্ৰফেচনেল নহয় আৰু আপোনাক স্ক্ৰীণত চাই ল'লে মানে দেখা পালে ইতিমধ্যে চব কেনেকুৱা হৈছে ক'ব পঢ়ি আছে সেইকাৰণে ঠিক আছে নাই এই নহওক यहाँ पे चल रहा है शूटिंग তো দুটা মোবাইলেৰে আমি কৰিছোঁ এইটো আৰু মজা হৈছে তো আপোনালোকে দেখা পাব এইটো স্ক্ৰীনত এইটো বেলেগ মোবাইল দি তুমি মানে দেখা পায় এইটো বেলেগ এইটো কিবা U10 আছিল আৰু কিবা সেইটো এইখিনি মানে অলপ দিয়া নাই তো কন্টেন্ট নাই কণ্টেণ্ট নিয়ে তো হৈছিলে इसलिए ये कंटेंट ওলাই লওঁ এইবিলাক ফটো আৰু ইনষ্টাগ্ৰামত দেখা পাব তো ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে চাব मोर सिग्नेचर डिस्क्रिप्शन থাকব হেৰি ভিডিঅ' পাই কি एमवी তো এতিয়া মই উঠিম কেনেকৈ চাই দিয়ক আপোনাক চাই আছে তো এতিয়া কৰিছে মুতিবলে ইটো কৰি আছে ওয়াইড এংগেল ক্যামেরা ইটো কৰি আছে ওয়াইড এংগেল ক্যামেরা মুতিব যোৱা ভিডিঅ' খানে জোৰে কবি এতিয়া বাৰীত আহি গৈছোঁ মানে আমি এতিয়া বাৰীত চলি আছে ফটো উঠাবাই অসুবিধা হয় মহৰ কাৰণে উঠাবাই অসুবিধা হয় তো এইটো আমি লৈছোঁ ব্লাৰত লৈ লৈছোঁ তো এতিয়া এইটো সূৰ্যৰ পোহৰটো আহি আছে তো মই ইমান প্ৰফেচনেল নহয় তথাপিও দেখাবলৈ ট্ৰাই কৰিছোঁ হাত আপুনি এতিয়া মহ কামুৰিছে এই নহয় কেটুকুৰা মহকেইটি তো ফকাচ আহি গৈছিল এতিয়া আহিছে নেকি তুলো হৈছে কিবা হ'ল তথাপিও লিচু খাবলৈ এইডাল ডাহকি দিয়া আমাৰ ভাষাত ডাহকি বুলি কয় এতিয়া আমি লিচু খাওঁ ক'বা এইডাল আছে ইউজ করলাম ডাবল ফটো তুলিব পাৰি এনেকৈ মহ কামৰা এই ভিডিঅ' কে কৰা এইটো এটা যায় ঘরে ফটো তোলাও ভালো না এই বাড়িদার পড়ছে মই একবার পারং লিচু গো কত থংতে এরে থং এবার মই মেরা বাড়ি হে এতিয়া মিনময় মানে লিচু পারবো এ পারছে পড়ছে আটা মই দিলাম 50 দামান লিচু রে আজি লিচু পাৰিম কে ইও ভাল আছে থিলে ইডাল দিয়া পাৰিম
काय किमान বাৰে এইবাৰ মই সেই বাদ দে টকৰা ভিতৰত দিয় আগত লিচু পাৰি লওঁ কৰছে তো এতিয়া আমি লিচু ফটোগ্ৰাফি তুলা মাত্ৰ তুলা তুলা নহয় নহয় তুলা তুলাব লাগে সিহঁতে তুলা 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 মাত্ৰ দেখা তো একবাৰ মই বোলে সেনেকা হয় আমি লিচু খাম লিচু একচোন আমি এতিয়া লিচু খাম বোলে সেইকাৰণে মই আজিকালি ভিডিঅ' বনাব বাদ দিছোঁ কিয় খালি ভিডিঅ' কিমান ভিউজ আহে ছাবস্ক্ৰাইবেই নকৰে 1K হ'ব আৰু না তো ছাবস্ক্ৰাইব কৰি দিব বাদ দে আৰু অনুগ্ৰহ কৰি বন্ধ কৰ